কিতাপৰ পোক যোগেন তামুলীৰ স্মৃতিত এটি কবিতা ৰচনা আৰু আবৃত্তি প্ৰশান্ত জ্যোতি বৰুৱা। জিৰণিবিহীনভাৱে পঢ়িলি কিতাপ, লিখিলি বহু গল্প সাহিত্য, প্ৰকাশো কৰিলি বহু কিতাপ। তই কিতাপৰ পোক ভাইদা, সপোনৰ পুথিভঁৰালৰ বাস্তৱী ৰূপ দি ভাৰত জুৰি গোটালি কিতাপ। নুশুনিলি কাৰো কথা, নললি জিৰণি, কিতাপৰ পোক তই যোগেন তামুলী। এতিয়া কি পঢ়িবি, ক'ত পঢ়িবি, কি লিখিবি তই? এৰা কম সময়ৰ কাৰণে আহি তই বহুত কৰিলিও। তই ব্যক্তি নহয়, তই এটা অনুষ্ঠান। তই উদ্বোধন কৰা সভাবোৰে নিৰ্দিষ্ট বক্তাৰ ভাষণেৰে, সমালোচকৰ শাৰীত বহি তই কৰা যোগাত্মক সমালোচনাবোৰে ঢৌ খেলিছে আমাৰ মন সাগৰত। প্ৰাণৰ জিৰণি হেনো মৃত্যুৰ পিছত। জাগৈও কিতাপৰ পোক, এতিয়া তেওঁৰ ওচৰতে অলপ জিৰা। পাৰিলে চা তোৰ মৃত্যুত আমাৰ কি হাহাকাৰ। চকুলোৰ বন্যাত তোক হেৰুৱাৰ বেদনাৰ পাহাৰ, শূন্য কৰি গুচি গলি কাব্য সাহিত্যৰ পথাৰ। চিন্তা নকৰিবি, নকৈ চহাম আকৌ কাব্যভূমি। এগোজ দুগোজকৈ ৰুম তোৰ এৰাপলীয়া সপোন। মাথো স্বৰ্গৰ পৰাই দিবি আশীৰ্বাদ। ঐ কিতাপৰ পোক যোগেন তামুলী, তই কুশলে থাক।